ছাগলী কেনেকৈ মাতে মোৰ ফালে চাই কোৱা তোমাৰ পিছফালে কি এইটো এইটো কি কি চৰাই ৰাতিপুৱা চাহ হাতত লৈ পুনৰ নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰিম্পিৰ হাতত চাহ খাইছোঁ, ইমান ভাল লাগিছে। তো বন্ধুসকল, আজি আমাৰ প্লেন বহুত আছে আৰু প্লাছ ইমান ৰ'দ, আচৰিত ইমান ৰ'দ আছে আজি। ৰিম্পিয়ে কি ধুনীয়াকৈ আজি ঘৰ মুচি আছে দেখিছে। এই ঘৰবিলাকত থাকি শুনি খুবেই ভাল লাগে, কাৰণ ঠাণ্ডা। আমাৰ পকা ঘৰবিলাকত এনে যিহেতু গৰম। আগতে যিহেতু চবৰে এনেকুৱা ঘৰে আছিলে, মাটিৰ তলখন, খুব ভাল লাগে থাকি, ঠাণ্ডা পৰি থাকে। আৰু ইহঁতৰ ঘৰ ৰাতি যি ঠাণ্ডা, দিনত বাৰু গৰম, ৰাতি বহুত ঠাণ্ডা। পূৰা আজি মুচি চাফা কৰি থৈছে। বাঘে চাই আছিল, এটা বাঘো আছে নেকি পাহাৰৰ পানী? কি ধুনীয়া পানী ন, পানী আহে তাতে। গামোচা পিন্ধিছে আজি। পাপাৰ দৰে লাগিছে ন আজি তোমাক? দুপৰীয়াৰ খানা বনাই আছে, মানে চব্জি কাটি আছে আমাৰ। চব্জি কাটাতে লগাই দিছে কাম কৰে। মই আনিছোঁ, মই তেতিয়া আনিব গৈছোঁ পানী। কি ক'ব অৱস্থা পানী। তো বন্ধু বান্ধৱীসকল, তো আজি পিছবেলা আমি আপোনালোক এটা জেগা দেখুৱাম বুলি কৈছিলোঁ। জেগাটো খুব ধুনীয়া জেগা, বহুত ভাল লাগে। কিন্তু সেইখিনি মানে চেষ্টা কৰিছিলোঁ যোৱাৰ কাৰণে, কিন্তু আজি দিনটো আপোনাৰ ইমান গৰম দিছে, যাৰ কাৰণে মোৰ ল'ৰাৰ অকণমান গৰমৰ কাৰণে অশান্তি পাই গৈছিলে। তো সেইকাৰণে যোৱা নহ'ল। তো আমি কালি আপোনালোকক দেখুৱাম জেগাখিনি ভালকৈ, আপোনালোকে চাব কালি ভালদৰে।